আহিছোঁ। আমাৰ মহাপুৰুষ শংকৰদেৱে যেতিয়া ধৰ্ম প্ৰচাৰৰ কাৰণে বটদ্ৰৱা টাউনলৈ আহিছিল, তেতিয়া মানে তাত আমাৰ ভূঞাসকলে বসবাস কৰি আছিল। ভূঞাসকলৰ তাত মানে এটা জান আছিল, যিটো টেম্বনী জান বুলি কয়। সেই জানটোত বাৰিষা হ'লে ইমান পানী হয়, তাত মানে বাৰিষা জলমগ্ন হৈ পৰে সেই অঞ্চলবিলাক। তেতিয়া সেই বসতি কৰা লোকসকলে শংকৰদেৱক ক'লে যে আমি কি উপায় এইটো বান্ধটো মানে যিটো জান, সেই জানটো আমি কি উপায় বান্ধিব পাৰিম। তেতিয়া শংকৰদেৱে ক'লে যে আপোনালোকে ভালকৈ তাত মাটি আৰু জেং মানে বাঁহ চাহ দি এইটো আপোনালোকে বন্ধ কৰি চাওকচোন। তেতিয়া সকলোৱে সেইখিনি কাম আগবঢ়াই দিলে, কিন্তু জানৰ যিটো পানী, যিটো মানে ধাবিত পানী, সেই ধাবিত পানীটোতো কোনেও বাধা দি ৰাখিব নোৱাৰে। তেতিয়া তেওঁলোকে বহুত চেষ্টা কৰি বিফল হোৱাত কাম যেতিয়া ফলপ্ৰসূ নহ'ল, তেওঁলোকে আকৌ শংকৰদেৱৰ ওচৰত আহিলে। অহাৰ পিছত তেখেতে ক'লে এগৰাকী সতী, যিগৰাকী সতীয়ে 3টা পলৰ কাঠিৰে পানী ভৰাই আনি সেই জানটোত দিব পাৰিব, সেই সতীগৰাকী হয় তেতিয়া হয়তো জানটো বন্ধ হ'ব। সেই বুলি ক'লত মই একেবাৰে সীমিত জ্ঞান দেই, মই এইকণ জ্ঞান সকলোৱে ভুল ভ্ৰান্তি হ'ব পাৰে। তেতিয়া বিচাৰিছে সেই সতীগৰাকী ইতিমধ্যে তেতিয়া মানুহ বহুত জুম বান্ধি আছিলে। সতীগৰাকী আৰু তেওঁৰ স্বামী সেই ৰাস্তাটোদি গৈ থাকোঁতে সুধিছিলে যে ইয়াত ইমান মানুহৰ সমাগম হৈছে, কি হৈছে। তেতিয়া এই কথাটো আলোচনা ইকান সিকানকৈ তেখেতসকলৰ কাণত পৰিছিলে যে সেই জানটো বান্ধিবৰ কাৰণে এগৰাকী সতীৰ মানে 3টা পলৰ পানী কাঠিৰ পানী লাগে। তেতিয়া তেওঁ মানে তপৰকৈ ক'লে যে মই পাৰিম, ময়ে সতী বুলি ক'লে। কোৱাৰ পিছত মানে তেতিয়া তেওঁৰ স্বামীয়ে অত্যন্ত ভয় খালে, ইমান ডাঙৰ কথা এটা, তেওঁতো সতীৰ কথা মানে সম্ভৱেই নহয়। তেওঁক মানে স্বামীয়ে তেতিয়া গালিহে পাৰিলে, তুমি কিয় ইমান ডাঙৰ কথা এটা কৈছা, তুমি সতী বুলি নিজকে কিয় ইমান গৌৰৱ অনুভৱ কৰিছা। তেতিয়া মানে তেওঁ তথাপিও ক'লে মই চেষ্টা কৰি চাব পাৰিম। তেতিয়া তেওঁ শংকৰদেৱে কথাটো গম পাই তেওঁক ক'লে যে তুমি যদি পানী আনি দিব পাৰা তেতিয়াহ'লে মই এই কামটো তোমাক কৰিবলৈ অনুমতি প্ৰদান কৰিছোঁ। তেওঁ তেতিয়া 3টা পলৰ, মই যিটো পঢ়িছোঁ মানে সেই কথাখিনিৰ ওপৰত কৈছোঁ দেই, 3টা পলৰ কাঠিৰে যেতিয়া পানী আনিছিলে, কেনেকৈ আনিছিলে মই ইমানটো নাজানো, মই পঢ়া কথাটোহে মই কৈছোঁ। আনি পেলানি আনোতে মানে তেওঁ পলৰটো সম্পূৰ্ণ মানে এটা অলপ বাকী থাকিলে, সম্পূৰ্ণ ভৰি নাহিলে। তেতিয়া শংকৰদেৱে ক'লে তুমি যিহেতু এগৰাকী সতী, তথাপিও তুমি সম্পূৰ্ণকৈ কিয় নানিলা। তেতিয়া মানে তেওঁ সতীগৰাকীয়ে উল্লেখ কৰিলে যে মোৰ এটা কাম মই জীৱনত মই ভুল কৰিছিলোঁ। হয়, মোৰ ঘৰত যেতিয়া মোৰ মানে ভনী জোৱাই আহিছিলে, মই ভাত বনাই আছিলোঁ, মই খাবলৈ তেতিয়া বাচন নাছিলে। আগৰ সতীবিলাকৰ মানে এটা যিসকল মহিলা আছিলে তেতিয়া সকলোৱে উমনি বাৱনি লৈ মানে ঘৰখনত ধুনীয়াকৈ পৰিচালনা কৰাৰ উপৰি স্বামীক ভালদৰে স্বামীক মানে দেৱতা জ্ঞান কৰিছিলে। ল'ৰা ছোৱালীক তেওঁলোকৰ ভগৱানৰ সন্তান বুলি ভাবি ঘৰখন সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালনা কৰিছিলে। তেনে ক্ষেত্ৰত তেওঁ তেনেকৈয়ে কৰি আছিলে কামখিনি। তাৰপিছত তেখেতে যেতিয়া মানে খাবলৈ বাচন নোহোৱাত তেওঁ মানে হেৰিয়াকক ক'লে, ভনীজোৱাকক ক'লে যে আপুনি এখন মানে কলপাত কাটিবলৈ ক'লে। তেতিয়া তেওঁ কলপাত কাটিবলৈ তেওঁ যেতিয়া দাখন দিছিলে বোলে, তেতিয়া হেনো তেওঁ মূৰৰ উৰণিখন গুচি গ'ল। তেতিয়া মানে স্বামী কি ভনী জোৱাইকৈ আৰু তেওঁ মানে চকুৱে চকুৱে কথাটো কৰিলে, মই একদম খোলা খুলিকৈ কৈছোঁ। তেতিয়া সেইটোত মানে তেওঁ যেতিয়া ভনী জোৱাইকৰ চকুৱে চকুৱে পৰিলে, সেইটোত মানে তেওঁ এটা হেৰি হ'ল বুলি ভাবিছে। সেই কথাটো শংকৰদেৱে যেতিয়া তেওঁ কথাখিনি মুখেদি কথাখিনি শুনিলে, তেতিয়া আকৌ শংকৰদেৱে তেওঁক পানী আনিবলৈ ক'লে। তেতিয়া কি হ'ল, পানী যিমানটো আনিবলৈ কৈছে তাতকৈও মানে অলপ বেছিকৈ অভাৰ হৈ পৰি আহিছে। তেতিয়া সকলোৱে তেওঁক সতী বুলি, তেওঁৰ নাম আছিলে জয়ন্তী, কিন্তু তেওঁক মানে শংকৰদেৱে সুধিলে তুমিনো কি কাৰণে নিজকে সতী বুলি কৈছা। তেতিয়া তেওঁ কথাখিনি ক'লে মোৰ নাম আছে, মোৰ জয়ন্তী। তেওঁ মানে সাধাৰণকৈ যিখিনি কথা ক'ব লাগে সেই সকলোখিনি কথা ক'লে। মই সুন্দৰভাৱে মোৰ স্বামী যিজন, মই স্বামীক দেৱতা জ্ঞান কৰি তেওঁক সেৱা শুশ্ৰূষা কৰি আহিছোঁ, ল'ৰা ছোৱালীৰ সন্তানৰ বুলি ভগৱানৰ সন্তান বুলি এনেকৈ কামখিনি কৰি আহিছোঁ। আৰু সেই উদ্দেশ্যে মই সকলোখিনি যিখিনি কাম কৰিব লাগে, কোনো মানে মনত বেয়া মনোভাৱ নলৈ আমি কামখিনি সমাজৰ কামখিনি আগবঢ়াই নিছোঁ। এনেকৈ মই নিজকে কোনো বেয়া কামত জড়িত নোহোৱাকৈ সতী হিচাপে জীয়াই আছোঁ বুলি মই নিজকে দৃঢ় প্ৰতিজ্ঞ। তেতিয়া শংকৰদেৱে তেওঁকে অত্যন্ত সুখী হ'ল। তেওঁ শংকৰদেৱে নিজৰ য'ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ কাৰণে আছিলে তাতে তেওঁলোকক বসতি স্থাপন কৰিবলৈ দি শংকৰদেৱক সহযোগী কৰি আগলৈকে ধৰ্ম প্ৰচাৰৰ নামত তেওঁলোক দুয়োজনকে সতী জয়ন্তী আৰু তেখেতৰ স্বামীক ৰখাই পেলানি ধৰ্ম প্ৰচাৰৰ কামত আগবঢ়াই নিলে। সঁচাকৈ আমি আজি আমাৰ ত্যাগ ক্ষেত্ৰত যিটো
জেগাত আমাৰ অসমৰ গৌৰৱ সতীগৰাকীৰ আজি প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন হৈছে। সেইটো কাৰণে আমি আমি লখিমপুৰবাসী হৈ অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু কৈৱৰ্ত সমাজলৈ মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ গৌৰৱসকলক আমিয়ে জীয়াই ৰাখিব লাগিব। আমাৰ ভৱিষ্যতে যিবোৰ নৱপ্ৰজন্ম আমাৰ ইয়াত এতিয়া বহুতো ফাংচন হয়, কিবা কিবি হয়, আমাৰ এই প্ৰতিসকলক আমাৰ লগত যিসকল ল'ৰা ছোৱালী আহিব তেওঁলোকক হয়তো সুধিব তেওঁলোকো তেতিয়া আমাৰ অভিভাৱকে বা গাৰ্জেনে সেইখিনি কণ্ট্ৰলত বুজাই দিব পাৰিব লাগিব। সেইকাৰণে মই ভাবিছোঁ বহুত ভাল হৈছে। আমাৰ গৌৰৱসকলক আমি যদি জীয়াই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মৰ হয়তো আমাৰ যে ঐতিহ্য কিছুমান গৌৰৱ কিছুমান আছে এই কথাখিনি আমাৰ নৱপ্ৰজন্মই বুজি নাপাব। গতিকে মই মোৰ চমু বক্তব্য ইমানকে কৈ সামৰণি মাৰিলোঁ।